everyone and নমস্কাৰ Sarmar suali প্ৰথমটো ব্লগলৈ মই অনিতাই আপোনালোকক স্বাগতম জনাইছো বহুত দিনৰ পৰা আসলতে ভাবি আছিলো এটা ইউটিউব চেনেল খোলাৰ কথা কিন্তু সময়ৰ অভাৱতেই হওক বা সাহসৰ অভাৱতেই হওক খুলিবলৈ সাহস কৰা নাছিলো কিন্তু এতিয়া যেহেতু আমি সকলোৱে ঘৰৰ মাজত বন্ধ হৈ থাকিব লগা হৈছে লকডাউন চলি আছে কৰোনাৰ কাৰণে আৰু সেই কাৰণে ভাবিলো এটা ইউটিউব চেনেল খোলা হওক যাতে আপোনালোকৰ অলপ হলেও সুবিধা হয় চেনেলটো চাই থাকিব সাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব প্ৰথমে আজি আপোনালোকক এটা গ্ৰিল চিকেনৰ ৰেচিপি দিব কৈছো যেহেতু এই কৰোনাৰ আতংকময় পৰিস্থিতিত সকলো ঘৰতে আছে আৰু ল'ৰা ছোৱালীবোৰেও অলপ ফাষ্ট ফুড জাতীয় বস্তু খাবলৈ বিচাৰে আৰু বাহিৰত খোৱাটো যেহেতু স্বাস্থ্যসন্মত এতিয়া নহয় সেইবাবে অতি কম মছলাৰে আৰু অকমান তেলৰ প্ৰয়োগ কৰি পেলাই কেনেকৈ গ্ৰিল চিকেন আমি ঘৰতে টেষ্টি বনাব পাৰো তাৰ ভিডিঅ'টো আপোনালোকক আজি আগবঢ়াম চাওঁচোন আহক ৰেচিপিটোৰ বাবে আমি লৈছোঁ আধা কেজি চিকেন আৰু হালধি নিমখ অলপ জিৰা গুড়ি অলপ ধনিয়া গুড়ি অলপ গৰম মছলা পাউডাৰ অলপ জালুকৰ গুড়ি আদা নহৰু পেষ্ট নেমু এডোখৰ ৰঙা জলকীয়া গুড়ি অলপ লৈছোঁ মিঠাতেল আৰু লৈছোঁ ঘৰতে পতা দৈ প্ৰথমতে আমি চিকেনখিনিত নেমু এডোখৰ চেপি ল'ম মই আধা কেজি চিকেনৰ বাবে আধা ফাল নেমু লৈছোঁ যিমানখিনি চিকেন থাকে তাৰ হিচাপে নেমু ল'ব পাৰে চিকেনখিনি ভালকৈ ধুই পেলাই ইয়াৰ পানীখিনি আগতে পেলাই ল'ব এতিয়া ইয়াত আমি আদা মই এডোখৰ আৰু নহৰু 5-6 ফুটামান লৈছোঁ আৰু এইখিনি পেষ্ট কৰি পেলাই ইয়াতে ঢালি দিছোঁ প্ৰথমতে এতিয়া আমি ইয়াতে দিম অলপ হালধি আৰু অলপ নিমখ আপোনালোকে সোৱাদ অনুসৰি এইখিনি দি পেলাই মিক্স কৰি ল'ব এতিয়া আমি গুড়ি মছলা যিমানখিনি আছে গোটেইখিনি ইয়াতে এড কৰি ল'ম আৰু ভালদৰে এইখিনি হাতেৰে মিহলি কৰি ল'ম এতিয়া আমি ইয়াতে ল'ম অলপ মিঠাতেলখিনি মই অকমান হাততে লৈ পেলাই আপোনালোকক দেখুৱাইছোঁ এইখিনি এনেকৈ ছটিয়াই পেলাই সানি ল'লে হ'ল ইয়াৰ পিছত ল'ম অলপ ঘৰতে পতা দৈ ইয়াৰ মই ডাঙৰ চামুচেৰে 2 চামুচ দৈ দিম ইয়াতে দৈখিনি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি হাতেৰে মিক্স কৰি ল'ব মাংসখিনি সানি হোৱাৰ পিছত 3 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ ফ্ৰিজত থৈ দিলোঁ পেলাই এনেকৈ গ্ৰীজ কৰি লৈছোঁ হাতেৰে ধুনীয়াকৈ মোহাৰি চবফালে লগাই ল'ব তেলখিনি ইয়াৰ পিছত আমি মাংসখিনি ইয়াৰ ওপৰত এডোখৰকৈ দিম মনত ৰাখিব যে মাংসৰ মাজত অলপ যাতে জেগা থাকে যাতে মাংসখিনি ধুনীয়াকৈ কুক হয় মাংসখিনি আমি লোৰ একডালত বহাই পেলাই প্লেটখন তাৰ ওপৰত বহাই দিম এতিয়া আমি কম্বিনেশ্যন মোড সিলেক্ট কৰি গ্ৰিল আৰু মাইক্ৰৱেভ দিম তাক আমি 20 মিনিটৰ কাৰণে থৈ দিম 10 মিনিট কমপ্লিট হোৱাৰ পিছত মাংসখিনি উলিয়াই তাক উল্টাই ল'ম মাংসখিনি উল্টাই লোৱাৰ পিছত হাই ৰেকডালত দি পেলাই এবাৰ আমি অকল গ্ৰিল মোডত দিম আৰু 10 মিনিটৰ বাবে ইয়াক থৈ দিম 10 মিনিট হোৱাৰ পিছত এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল মই ইয়াতে আপোনালোকক ফটো কেইখনমান ইনক্লুড কৰি দিছোঁ আজি জানেনে কি হ'ল দুপৰীয়া আমাৰ ঘৰৰ মেকুৰীজনীয়ে বেলেগত পোৱালি দিছিলে তাই পোৱালিকেইটা লৈ পেলাই আজি আমাৰ ঘৰত পালেহি চাওকচোন কি ধুনীয়া লাগে দৃশ্যটো দেখিলে ভাল লাগি যায় নহয়নে আপোনালোকক অলপ দেখুৱাবলৈ যত্ন কৰিলোঁ এতিয়া আসলতে 7টা বাজিছে সন্ধিয়া আমি চাহটা খালোঁ দুপৰীয়া চিকেনো খালোঁ খুব ভাল লাগিল খাই টেষ্টি হৈছিলে আপোনালোকে খাই পেলাই মোক জনাব আৰু ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আসলতে এতিয়া মই গুৰুত্বপূৰ্ণ কথা এটা ক'বলৈ বিচাৰিছোঁ কথাটো হ'ল যে আপোনালোকে হয়তো গম পাইছে যিটো Dehingpatkai ইস্যু চলি আছে আপোনালোকে হয়তো জানে যে NBWL নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফে যোৱা এপ্ৰিল মাহত এখন বৈঠকত তেওঁলোকৰ এইটো সিদ্ধান্ত লৈছিলে যে যোনখন আমাৰ Dehingpatkai বৰ্ষাৰণ্য আছে তাতে তেওঁলোকে কয়লাৰ খনন কাৰ্য আৰম্ভ কৰিব
কিন্তু মই নাভাবোঁ যে এইটো এটা সঠিক পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, কিয়নো প্ৰকৃতিক এনেকৈ ধ্বংস কৰি পেলাই আমাক ডেভেলপমেণ্টৰ কোনো প্ৰয়োজন নাই। হয়তো তেওঁলোকে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ সংজ্ঞা পাহৰি গৈছে। সেইকাৰণে আমি সকলোৱে মিলি পেলাই ইয়াৰ প্ৰতিবাদ কৰিব লাগিব। আৰু মই নিজে অঁকা এখন ছবি আপোনালোকক ইয়াতে এটাচ কৰি পেলাই দেখুৱাইছোঁ, কেনে লাগিলে ক'ব। আৰু কথাটো হ'ল যে আমিতো এতিয়া এই কৰোণাৰ ভয়াৱহ পৰিস্থিতিত আমি ওলাই পেলাই প্ৰতিবাদো কৰিব নোৱাৰোঁ। সেয়েহে ছ'চিয়েল মিডিয়াৰ সহায়ত ফেচবুকতে হওক, হোৱাটছএপতে হওক বা টুইটাৰতে হওক, যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে #save Dehingpatkai এই হেছটেগটোৰ সহায়ত আপোনালোকে যিকোনো পোষ্ট কৰিব, আৰু আমি যাতে সকলোতে ট্ৰেণ্ডিঙত থাকোঁ, আৰু তেওঁলোকে যাতে আমাৰ মাতটো শুনা পায় যে আমি প্ৰতিবাদ কৰি আছোঁ আমাৰ দেশৰ কাৰণে, আমাৰ জেগাৰ এখন ইমান ধুনীয়া বৰ্ষাৰণ্যৰ কাৰণে। আৰু তেওঁলোকে কৈছে যে এটা কথা মোৰ বিৰাট হাঁহি উঠিছে যে তেওঁলোকে কৈছে কি আমি অকল যোনটো বাফাৰ জ'ন বুলি কয় এখন বৰ্ষাৰণ্যৰ, বাফাৰ জ'নতহে তেওঁলোকে বোলে খনন কাৰ্য চলাব, যোনটো চেলেকি নামৰ তেওঁলোকৰ অংশ আছে Dehingpatkai। কিন্তু বাফাৰ জ'নত যেতিয়া ইমানবোৰ গাড়ী, ইমান মেচিন, ইমান মানুহ অহা যোৱা কৰি থাকিব, আপোনালোকে ভাবেনে বাৰু যে বন্যপ্ৰাণীসমূহৰ একো ডিষ্টাৰ্বেঞ্চ নহ'ব বুলি? বনাঞ্চলটো ধ্বংস হ'বই, তাৰ উপৰি যোনখিনি ফনা আছে যেনে জীৱ জন্তু বা চৰাই চিৰিকটি, সেইবিলাকৰো যোনটো ইক'লজিকেল বেলেঞ্চ থাকে সেইটো বহুত ইমবেলেঞ্চ হৈ যাব। এইবোৰ আচলতে সঁচাকৈ চিন্তাৰ বিষয়। সেইকাৰণে আপোনালোকেও সহায় কৰিব যাতে আমি নিজৰ প্ৰতিবাদ দাঙি ধৰিব পাৰোঁ। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানখিনিতে সামৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো কেনে লাগিলে জনাবলৈ নাপাহৰিব, যিহেতু এইটো মোৰ প্ৰথম ভিডিঅ'। অহা ভিডিঅ'ত লগ পাম। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব, যাতে অহা ভিডিঅ'টো মই দিলে আপোনালোকে গম পায়। অহা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।